নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ, য'ত আজি আমি হয়তো আপোনালোক সকলোৱে জানে যে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা PG লৈ যিখিনি ছাত্ৰ-ছাত্ৰী আছে, সেই ছাত্ৰ-ছাত্ৰীসকলক গভৰ্ণমেণ্ট অফ আছাম অৰ্থাৎ অসম চৰকাৰে তেওঁলোকৰ কিতাপ কিনিবৰ বাবে 1000 টকাকৈ প্ৰতি বছৰে দিয়ে। গতিকে তেওঁলোকে তেওঁলোকৰ সেই 1000 টকাটো কেনেকৈ পাব তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু হায়াৰ ছেকেণ্ডাৰী যিবিলাক ষ্টুডেণ্টে এইবাৰ ছেকেণ্ড ইয়াৰ পাইছে বা UG থাৰ্ড চেম পাইছে বা 5 চেম পাইছে আৰু PGৰ থাৰ্ড ছেমিষ্টাৰ পাইছে, সেই ষ্টুডেণ্টবিলাকে তেওঁলোকৰ 1000 টকাটো পাবলৈকে তেওঁলোকৰ যি কোৱালিফিকেশ্যন আছে, কোৱালিফিকেশ্যন আৰু যি বেংক ডিটেইলছ আছে, সেই বেংক ডিটেইলছ আপডেট কৰিব লাগিব। গতিকে তেওঁলোকে তেওঁলোকৰ বেংক ডিটেইলছ আৰু কোৱালিফিকেশ্যন কেনেকৈ আপডেট কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু যিখিনি ষ্টুডেণ্টে এইবাৰ নতুনকৈ এডমিশ্যন লৈছে, তেওঁলোকে যদি ইউনিক ID বনাব পৰা নাই বা বনাব বিচাৰে, তেন্তে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনালে হ'ল। মই তেওঁলোকৰ বাবে এটা পৃথককৈ ভিডিঅ' বনাই কেনেকৈ ইউনিক ID বনায় তাৰ বিষয়ে জনাই দিম। গতিকে আহক আজি আমি এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। গতিকে এইটো হৈছে এটা গভৰ্ণমেণ্ট অফ আছামৰ ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট। আপোনালোকে যদি এই ৱেবছাইটটোত ডাইৰেক্ট আহিব বিচাৰে, তেন্তে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। আপোনালোকে এইখন পেজত আহিব পাৰিব। তাৰপিছত আপোনালোকে যিহেতু মোবাইলতো কৰিব, গতিকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াত লাষ্ট ডেট অফ ছাবমিশ্যন অফ ষ্টুডেণ্ট এডমিশ্যন ডাটা ইজ 15 ছেপ্টেম্বৰ 2022, অৰ্থাৎ 15 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে যিবিলাক হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ বা UG থাৰ্ড চেম বা 5th ছেমিষ্টাৰ বা PG থাৰ্ড ছেমিষ্টাৰ ষ্টুডেণ্ট আছে, ছাত্ৰ-ছাত্ৰী আছে, সেই ছাত্ৰ-ছাত্ৰীখিনিয়ে 15 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ কোৱালিফিকেশ্যন আৰু যি বেংক ডিটেইলছ আছে, সেই বেংক ডিটেইলছ আপডেট কৰিব লাগিব। নহ'লে যদি আপডেট নকৰে, তেন্তে হয়তো তেওঁলোক সেই 1000 টকাৰ পৰা বঞ্চিত হ'ব। গতিকে 1000 টকাটো পাবলৈ এইখিনি কাম কৰিব লাগিব। গতিকে আহক ভিডিঅ'টো আগবাঢ়োঁ। স্ক্ৰল ডাউন কৰিব আৰু ইয়াত অপশ্যন দিয়া আছে ৰেজিষ্ট্ৰেশ্যন ইউনিক ID জেনেৰেশ্যন। এইটো হৈছে যিবিলাক ষ্টুডেণ্টে নতুনকৈ ইউনিক ID ল'ব তেওঁলোকৰ বাবে। আৰু যদিহে কোনোবাই ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ইউনিক ID পাহৰিছে বা হেৰাই গৈছে, তেন্তে সেই ইউনিক IDটো কেনেকৈ পাব তাৰ বিষয়ে যদি জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত কমেণ্ট কৰি দিলে হ'ল। গতিকে আজি আমি যিবিলাক ষ্টুডেণ্ট আছে HS ছেকেণ্ড ইয়াৰ বা UG থাৰ্ড চেম বা 5th চেম বা PG থাৰ্ড ছেমিষ্টাৰৰ সেই ষ্টুডেণ্টখিনি কেনেকৈ তেওঁলোকৰ কোৱালিফিকেশ্যন আৰু বেংক ডিটেইল আপডেট কৰিব তাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টোলৈ আগবাঢ়ো আহক। গতিকে আপোনালোকে ইয়াত দেখিছে যে এইটো এটা আছে ষ্টুডেণ্ট লগিং ইউনিক ID এণ্ড ডেট অফ বাৰ্থ। ইয়াত ক্লিক কৰিব। এই পেজটো অ'পেন হ'ব। ইয়াত আপোনালোকে ইউনিক ID দিব লাগিব আৰু ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। গতিকে মই ইয়াত মোৰ ইউনিক IDটো আৰু যি ডেট অফ বাৰ্থ আছে, সেই ডেট অফ বাৰ্থটো দি দিলোঁ। এইটো পেজ অ'পেন হ'ব। এইটো পেজ এনেকৈ অ'পেন হ'ব। ইয়াত থাকিব আপোনাৰ নাম, ইয়াত থাকিব ইউনিক IDটো। যিহেতু আপোনালোকে নিজৰ কোৱালিফিকেশ্যন আৰু বেংক একাউণ্টটো আপডেট কৰিব, গতিকে ইয়াত যিটো অপশ্যন আছে পাৰ্চনেল ইনফৰমেশ্যন, যদি কোনোবাই কিবা চেঞ্জ কৰিব বিচাৰে পাৰ্চনেল ইনফৰমেশ্যন, তেন্তে ইয়াত আপডেট কৰি চেঞ্জ কৰিব পাৰিব। আৰু যিহেতু বেংক একাউণ্টৰ ডিটেইলছটো আপডেট কৰিব লাগিব, গতিকে ইয়াত ক্লিক কৰিব লাগিব। আৰু যি কোৱালিফিকেশ্যন আছে, সেই কোৱালিফিকেশ্যন আপডেট কৰিবৰ বাবে ইয়াত ক্লিক কৰিব লাগিব। গতিকে আমি আহক কোৱালিফিকেশ্যনটো আপডেট কৰি লওঁ। প্ৰথমে আপডেটত ক্লিক কৰিলোঁ। গতিকে এইখন পেজ অ'পেন হ'ব। এইটো পেজ অ'পেন হ'ব। ইয়াত থাকিব আপোনাৰ নাম আৰু ইয়াত যিটো এডুকেশ্যনেল ইনফৰমেশ্যন আপডেটেড, অৰ্থাৎ যদিহে আপুনি UG থাৰ্ড চেম বা 5th চেম পাইছে, তেন্তে ইয়াত UG ৰাখিব। আৰু যদি কোনোবাই UGৰ পৰা PGৰ এডমিশ্যন হৈছে, তেন্তে PG দিব। যিহেতু আৰু যদিহে কোনোবাই হায়াৰ ছেকেণ্ডেৰীৰ পৰা UGত আহিছে, তেন্তে UGৰ এডমিশ্যন আছে, তেন্তে UG চিলেক্ট কৰিব লাগিব। আৰু যিবিলাক ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰী আছে, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰীত ক্লিক কৰিব লাগিব। গতিকে মই ইয়াত দিলোঁ UG দিলোঁ, অৰ্থাৎ ইয়াত আপোনালোকৰ যিটো এইবাৰ ছেমিষ্টাৰ পাইছে, সেই ছেমিষ্টাৰটো দিব লাগিব।
হয়তো আপোনালোকে থাৰ্ড ছেমিষ্টাৰ পাইছে বা ফিফ্থ ছেমিষ্টাৰ পাইছে, তেন্তে যিটো ছেমিষ্টাৰ পাইছে সেই ছেমিষ্টাৰটো ইয়াত দি দিব লাগিব, সেই ছেমিষ্টাৰটো ইয়াত দি দিব লাগিব। আৰু যি লাষ্ট কোৱালিফিকেশ্যন আছে সেই লাষ্ট কোৱালিফিকেশ্যনটো ইয়াত দি দিব লাগিব। অৰ্থাৎ যদি আপোনালোকে এইবাৰ ইউজিত এডমিশ্যন লৈছিল তেন্তে হায়াৰ ছেকেণ্ডেৰী যি আছে সেই হায়াৰ ছেকেণ্ডেৰী ইয়াত দিব লাগিব, আৰু যদি কোনোবা পি জিত এডমিশ্যন লৈছে তেন্তে ইউ জি দিব লাগিব তেনেকৈ, আৰু যদি কোনোবা হায়াৰ ছেকেণ্ডেৰী আছে তেন্তে HSLCৰ ইয়াত দিব লাগিব। অৰ্থাৎ লাষ্ট কোৱালিফিকেশ্যন যি আছে সেই কোৱালিফিকেশ্যনটো ইয়াত দি দিব লাগিব। তাৰপাছত যি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, যদি এইবাৰ ইউ জিত আপোনালোকৰ লাষ্ট কোৱালিফিকেশ্যন যদি হায়াৰ ছেকেণ্ডেৰী দিয়ে তেন্তে হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দিব লাগিব, আৰু যদি ইউ জি লাষ্ট কোৱালিফিকেশ্যন ইউ জি দিয়ে ইউ জিৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত দিব লাগিব। গতিকে তাৰপাছত আপোনালোকে ইয়াত ছেভত ক্লিক কৰিব, ছেভত ক্লিক কৰিলে আপোনালোকৰ ডিটেইলছটো আপডেট হৈ যাব। ইয়াৰ পাছত আমি বেক আহিম, অৰ্থাৎ কোৱালিফিকেশ্যন আপডেট কৰাৰ পিছত বেংক ডিটেইলছটো আপডেট কৰিবৰ কাৰণে বেক আহিম। এইটো হোম পেজত আহিব, এইটো পেজত আহিব, আৰু ইয়াত যিহেতু বেংক একাউণ্ট ডিটেইলছত আপডেট কৰিব লাগিব, গতিকে বেংক একাউণ্ট ডিটেইলছ আপডেটত ইয়াত আপডেটত ক্লিক কৰিব লাগিব। গতিকে ইয়াত ক্লিক কৰিলোঁ, গতিকে এনেকৈ বেংক ডিটেইলছৰ এটা আপোনালোকৰ এই পেজটো অ'পেন হ'ব, আৰু ইয়াত আপোনালোকৰ বেংকৰ ডিটেইলছটো থাকিব। যদি আপোনালোকে বেংকৰ কিবা সাল সলনি কৰিব বিচাৰে তেন্তে ইয়াত কৰিব পাৰিব। ইয়াত থাকিব বেংক হোল্ডাৰ নেম, অৰ্থাৎ আপোনাৰ নামটো, বেংকটো একাউণ্টটো যাৰ নামত আছে তাৰ নামটো ইয়াত থাকিব। তাৰপাছত ইয়াত থাকিব বেংক একাউণ্ট নম্বৰটো দিব লাগিব, ইয়াত বেংকৰ IFSC কোডটো দিব লাগিব, ইয়াত বেংকৰ নামটো দিব লাগিব, আৰু যিটো ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটো ইয়াত দিব লাগিব। ইয়াত দিব লাগিব MICR কোডটো, যিটো আপোনালোকৰ পাছবুকত পোৱা যাব, সেই কোডটো ইয়াত দিব লাগিব। ইয়াত যিটো এড্ৰেছ আছে সেই এড্ৰেছটো নিজে নিজে আহি যাব, আপোনালোকে দিব নালাগে, নিজে নিজে ইয়াত এড্ৰেছখিনি আহি যাব। তাৰপাছত ইয়াত আপোনালোকৰ চিটিটো দিব লাগিব, তাৰপাছত ইয়াত ডিষ্ট্ৰিক্ট দিব লাগিব, আৰু ইয়াত ষ্টেট দিব লাগিব। ইয়াত আপোনালোকৰ যিটো পাছবুকৰ ফ্ৰণ্ট পেজ আছে সেই ফ্ৰণ্ট পেজটো ইয়াত দিব লাগিব। তাৰপাছত আপোনালোকে ছেভত ক্লিক কৰিব, ছেভত ক্লিক কৰাৰ পিছত আপোনালোকৰ বেংক ডিটেইলছটো আপডেট হৈ যাব। ইয়াৰ পাছত আকৌ যিটো আপোনালোকৰ হোম পেজ আছে সেই হোম পেজটোত বেক আহি যাব। এইটো পেজত আপোনালোকে আহিব, যিটো হোম পেজ আছে এই হোম পেজটোত আহিব। যে আছে একনলেজমেণ্ট, এই একনলেজমেণ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু প্ৰিণ্ট আউট কৰি থ'ব, কাৰণ যেতিয়া আপোনালোকৰ নিজৰ নিজৰ কলেজে এইখন বিচাৰিব তেতিয়া আপোনালোকে এইখন দিব পাৰিব, এই কপিটো দিব পাৰিব কলেজত জমা। আৰু এই যিটো বেংক ডিটেইলছ আপডেট বা কোৱালিফিকেশ্যন আপডেট আছে এই আপডেটখিনি আপোনালোকে 15 ছেপ্টেম্বৰৰ ভিতৰত কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। যদি এই ভিডিঅ'টো চাই অকণমান হ'লেও আপোনালোকৰ সহায় হৈছে তেন্তে এই ভিডিঅ'টো এটা নিশ্চয় লাইক কৰি দিব, আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আগলৈকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।